বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভাপত দিয়া মাছৰ তৰকাৰী। ভাপত দিয়া মাছৰ তৰকাৰী স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী আৰু আপুনি অতি সহজতে বনাব পাৰিব আৰু খাবলৈ খুব টেষ্টি হয়। আহকচোন চাওঁ কেনেদৰে মই ভাপত দিয়া মাছৰ তৰকাৰীখিনি বনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ কচু শাক আৰু মাছৰ ভাপত দিয়া তৰকাৰী। মই ইয়াত কচু শাক এমুঠি লৈছোঁ। কচু শাকখিনি ভালদৰে বাকলিটো গুচাই ল'ম আৰু সৰু সৰুকৈ কাটি ল'ম। এই মাছখিনি মই বাছি থৈছোঁৱেই। আহকচোন প্ৰথমতে কচুখিনি গুচাই লওঁ। মই কচু শাকখিনিৰ বাকলিৰ পৰা চুচটো ভাল উলিয়াই ল'লোঁ। এয়া চাওক, চুচখিনি উলিয়াই দিলোঁ চুচি পেলাই। কাৰণ এইখিনি থাকিলে কাৰোবাৰ মুখত ধৰে বুলি কয়, পিছে কিছুমান থাকিলেও একো নহয়, কিন্তু মই গুচাই পেলালে বেছি টেষ্টি হয় খাবৰ কাৰণে। এতিয়া মই এটা পাত্ৰত এই কচু শাকখিনি সৰু সৰুকৈ কুটি ল'ম। এয়া চাওক, মই কচুখিনি সৰু সৰুকৈ কাটি ল'লোঁ এনেকৈ। তাৰপিছত মই ইয়াত সোৱাদ অনুসৰি নিমখ দিলোঁ। কচুত টেঙা আৰু জ্বলা হ'লে খাই ভাল লাগে, সেইকাৰণে মই এটা কেঁচা জলকীয়া দিছোঁ আৰু দুটামান কণ বিলাহী ধুই পেলাই ইয়াত দি দিম। এইখিনি মই এখন ষ্টিমাৰত ভাপত দি দিম। আপোনালোকৰ ওচৰত কোনো ষ্টিমাৰ নাথাকিলে কেৰাহীটো আপোনালোকে বনাব পাৰে। তলত পানী দি ওপৰত ফুটা লগা কেৰাহী এটাও দি দিব পাৰে। তেনেকৈও ভাপত দিব পাৰে। মই ৰাইচ কুকাৰৰ ষ্টিমাৰত দিম। আহকচোন চাই লওঁ। মই মাছখিনিও একেলগে ষ্টিমাৰত দিম, সেইকাৰণে মাছ 2 পিচ লৈছোঁ। তাত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মই হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ হালধি ভাপত দিলে কেতিয়াবা হালধিৰ গোন্ধটো থাকি যায়। আপুনি কেতিয়াবা দিলেও দিব পাৰে, কিন্তু হালধিৰ গোন্ধ এটা থাকি যায়। সেইকাৰণে মই হালধি ভাপত দিয়া বা সিজোৱা বস্তুত হালধি নিদিওঁ। নিমখখিনি ভালদৰে মাছ 2 পিছত মুচি ল'লোঁ। চাওক, মই এটা ৰাইচ কুকাৰ লৈছোঁ। ৰাইচ কুকাৰত এনেদৰে মই অলপমান পানী দি লৈছোঁ। প্ৰায় আপোনাৰ কাপ এটাত 2 কাপমান পানী দি লৈছোঁ। পানী দিয়াৰ পিছত ইয়াত মই এতিয়া পাচলিখিনি দিলোঁ। মই ৰাইচ কুকাৰত এনেকৈ ষ্টিমাৰখন ওপৰত দিলোঁ। দিয়াৰ পিছত মই যে কাটি লৈছিলোঁ এই কচু শাকখিনি ইয়াত এনেকৈ দি দিলোঁ আৰু লগত মাছ 2 পিচো দি দিম। চব আপোনালোকে মন কৰিছে নহয়, মোৰ ষ্টিমাৰখনৰ তলত ফুটা আছে। ফুটা থাকিলে সোনকালে অতি ধুনীয়াকৈ সিজি যায়। তাৰ ওপৰত মই এইটো এনেকৈ বহাই দিলোঁ আৰু ইয়াৰ ছাইডতেই মই মাছ 2 পিচ দি দিম। এতিয়া মই কুকাৰটো বন্ধ কৰি দি 10 মিনিটমানৰ কাৰণে ইয়াক ভাপত ৰাখি দিম। মোৰ 10 মিনিটমান সময় হৈ গৈছে। এতিয়া মই কুকাৰটো খুলি চাম। এয়া চাওক, মোৰ মাছ আৰু বিলাহীখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া গৰম হৈ আছে। মই কিবা এখনেৰে এইখিনি উলিয়াই আনিম। এইখিনি উলিয়াই ল'লোঁ। কচু শাক আৰু বিলাহীখিনি অলপমান ঠাণ্ডা হ'বলৈ দি ভালদৰে এনেদৰে হেতাৰে বা আপোনাৰ যদি ঘুটনি আছে ঘুটনি মাৰি ভালদৰে মিক্স কৰি ল'ব। প্ৰায় 1 মিনিটমান সময় ভালদৰে কচু শাক আৰু বিলাহীখিনি মিক্স কৰি ল'ব। তাৰপিছত মোৰ কচু শাক আৰু বিলাহীখিনি ভালদৰে মিক্স হৈ গৈছে। আমি ইয়াত হালধি নিদিলেও বিলাহী দিছোঁ কাৰণে বৰ ধুনীয়া ৰং ওলাইছে। এতিয়া মই এখন পেনত এইখিনি অকণমান উতলাই দিম। চাওক, মই পেন এখন অলপমান গৰম কৰি লৈছোঁ। আমি যিটো কচু আৰু বিলাহীৰ মিশ্ৰণ বনাইছিলোঁ সেইটো এইখিনি আৰু আপোনাৰ যিমান জোখত তৰকাৰী লাগে সেই জোখত ইয়াত পানী দি দিম। পানীখিনি দি এইখিনি ভালদৰে এবাৰ উতলিবলৈ দিম। উতলাৰ আগতে আপুনি অলপমান আদা মই পিচি ৰাখিছিলোঁ, আদা দি দিলোঁ। অলপমান পিঁয়াজ ৰাখিছিলোঁ, পিঁয়াজো দি দিলোঁ। আপুনি ইয়াত ধনিয়া পাত বা অন্যান্য কিবা মছলা দিওঁ বুলিলেও দিব পাৰিব। আৰু মই ইয়াত অলপমান জালুকৰ গুড়ি দিম। ইয়াত মই আধা চামুচতকৈ কম জালুকৰ গুড়ি দিছোঁ। এইখিনি ভালদৰে উতলিবলৈ দিম। অকণমান উতল আহিলে আমি সিজোৱা মাছ কিপিচো ইয়াত দি দিম। মোৰ তৰকাৰীখিনি প্ৰায় উতলিছে। মই এতিয়া এই মাছ কিপিচো ইয়াত দি অকণমান ঢাকনা লগাই পেলাই ইয়াক উতলিবলৈ দিম আৰু উতলিলে মোৰ তৰকাৰীখিনি হৈ যাব।
এয়া চাওক মোৰ ভাপত দিয়া মাছৰ তৰকাৰীখিনি প্ৰস্তুত হৈ গৈছে ই অতি সুন্দৰ হয় আৰু অতি কম সময়তে আপুনি টেষ্টিকৈ বনাব পাৰিব ই স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী হয় যিসকল মানুহৰ ডায়েবেটিছ আছে তেল মছলা বেছিকৈ খাব নোৱাৰে তেওঁলোকে এনেধৰণে সিজোৱা মাছৰ তৰকাৰী বনাই অতি সুন্দৰকৈ পৰিৱেশন কৰিব পাৰিব আৰু ই খাবলৈ টেষ্টৰ অকণো নভজা বা বেলেগ তৰকাৰীৰ নিচিনা নহয় খাবলৈ অতি সুন্দৰ হয় আপোনালোকেও এদিন এনেদৰে বনাই খাবচোন খাই খুবেই ভাল পাব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ আৰু ৰেচিপিটো বনাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব ধন্যবাদ